নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম। জানো হওক মহৎ লোকৰ বাণীৰ সৈতে জীৱনটো কেনেকৈ সুন্দৰকৈ উপভোগ কৰিব পাৰি তাৰ কিছু মহৎ বাণী। কৰ্মই উপাসনা হাঁহিয়েই জীৱন। বিষ্ণুপ্ৰসাদ ৰাভা। ভাগ্যক কাহিনীও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয়ৰ প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। ৰাজা ৰামমোহন ৰায়। কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। এইচ মেনন। আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভবাহে বেছি দৰকাৰ। ৰাজা ৰামমোহন ৰায়। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।